কলো কালি ইণ্টাৰভিউ আছে যাম যো নাই এবাৰ মই অকলে যাম তক নেনাও এৰে আগৰবাৰ তক নি কেনে মই নিজৰ চাকৰিটো খেদালো এবাৰ মই অকলে যাম তক নেনাও এইবাৰ তই মোক যি শিকাই দিয়া মই ভালকৈ কম দে ইছ তন্দুদাই যি যা মই দেখি ঘৰৰ ঘাঁহ কাটি ৰাখিম মই যাম যো তোৰ মাৰ্কশ্বিট দেখি পেলাই যে আমাকে ওলাই দিব ঘূৰি দে আকৌ নহয় দে যাম দে দিনত যায় কালি চাই কি হয় দে হ'ব যো অলবি কালি পুৱাই কিন্তু যাবি হয় গাড়ীত তেলৰ পইচা তন্দুতে দিব লাগিব জানো তোৰ পইচাৰ ধান্দাটো তোৰ দেম যো দে অলবি পুৱাই দুয়োটাই কলো মইতো জীৱনত ইণ্টাৰভিউ দি পোৱা নাই কি সোধেনো কেইটামান প্ৰশ্ন সোধে ভালকৈ উত্তৰটো দিলি হ'ল দে দেখা যাব দে যি সোধে উত্তৰ দিম ইয়াতে কৈছে আৰু তাতে ইজাত খেৰে থৈ আহা কি মস্ত অফিচ এনে অফিচত পিয়ন চকীদাৰ হৈ দেখুৱাব পাৰিলেও ভাল হয় তক থৈ যাম দে আজি ইয়াতে লেট্ৰিন চাফা কৰা কৰি দে হ'ব দে পহিলাই মই যাওঁ দে মে আই কাম ইন ছাৰ বহা প্ৰথমতে তুমি কোৱাচোন ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰীৰ জন্ম কিমান চনত হৈছিল ছাৰ 1950 চনৰ 17 ছেপ্টেম্বৰত এইবাৰ তুমি কোৱাচোন পৃথিৱীৰ আটাইতকৈ বিশ্বাসী জন্তু কি ছাৰ কুকুৰ গুড এইবাৰ তুমি কোৱাচোন আকাশত কিমান তৰা থাকে ছাৰ অগণন এতিয়া তুমি যাব পাৰা ছাৰ ল'ৰাটোৱে পাৰিছে কি কৰা যাব বাকীবোৰক চাই লওঁ ৰ'বা তাৰপিছত এওঁক চিলেক্ট কৰিব লাগিব নেক্সট কোৱাই কি সুধছি দে প্ৰথমটো কবি 1950 চনৰ 17 ছেপ্টেম্বৰ দ্বিতীয়টো কবি কুকুৰ আৰু লাষ্টতটো কবি অগণন এইবাৰ মই যাওঁ দে মে আই কাম ইন ছাৰ বহা কোৱাচোন তোমাৰ জন্ম কিমান চনত হৈছিল 1950 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে এই পাগল মাহা ক'ৰ পৰা ইণ্টাৰভিউ দিব আহে তোমাৰ দেউতাৰ নাম কি কোৱাচোন ছাৰ কুকুৰ ঐ পাগল তোৰ বাইপেৰী আৰু তোৰ দৰে কিমানটা পাগল জন্ম দিছে ছাৰ অগণন ইয়াক গলটি উলিয়াই দি গেট আউট ননচেন্স ওলাই যায় ইয়াৰ পৰা কি হ'লে ইমানকৈ হাঁহি আছা চব কোৱা পাৰছোঁ দে আজি দে এইবাৰ মই যাওঁ দে মে আই কাম ইন ছাৰ বহা তুমি কোৱাচোন আমাৰ দেশ কিমান চনত স্বাধীন হৈছিল ছাৰ 1950 চনৰ 17 ছেপ্টেম্বৰত আজি মোৰ ব্ৰেইন বয়া বুৱাই এইবাৰ তুমি কোৱাচোন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু কি ছাৰ কুকুৰ এইবিলাক কি মাতিছে ইণ্টাৰভিউৰ কাৰণে ছাৰ আৰু এটা সুধি কেনে পঠাই দিয়ক এইবাৰ তুমি কোৱাচোন মহাভাৰতত পাণ্ডৱসকলৰ কেইজন ভাই ককাই আছিল ছাৰ অগণন